এণ্টাৰ্কটিকা বৰফেৰে নিৰ্মিত ইমান ডাঙৰ এখন মহাদেশ য'ত মাটিৰ তললৈকে প্ৰায় 5 কিলোমিটাৰ বৰফে আগুৰি আছে। তাত ইমানেই বৰফ আছে যে 1.5 কৰোৰ কিলোমিটাৰ বৰফে আগুৰি আছে। এণ্টাৰ্কটিকাৰ চাইজ আমেৰিকাতকৈও বহুত ডাঙৰ। জুন জুলাইৰ যিমানেই গৰম দিন নহওক কিয় এণ্টাৰ্কটিকাত ঠাণ্ডা প্ৰায় -50 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা -90 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ থাকে। ইমান ঠাণ্ডাৰ বাবে তাত প্ৰায় জীৱন অসম্ভৱ। কিন্তু এণ্টাৰ্কটিকাত প্ৰায় 400ৰো অধিক হ্ৰদ পোৱা যায়, কিন্তু এই হ্ৰদসমূহ গোটেই বৰফৰ তলত দবি আছে। ইউটিউবিডিয়া আছামৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, এণ্টাৰ্কটিকাত কোনো ধৰণৰ সময় জোনৰ অনুসৰণ নহয় আৰু লগতে কোনো ধৰণৰ দেশে ইয়াত কব্জা কৰিব পৰা নাই। গোটেই এণ্টাৰ্কটিকা চহৰখনত মাত্ৰ 2টা ATM মেচিন আছে। বহুত মানুহে বিশ্বাস কৰে যে এণ্টাৰ্কটিকাৰ বৰফৰ মাজত বহুত ৰহস্য আছে। কিছুমানেতো এনেকুৱাও বিশ্বাস কৰে যে এণ্টাৰ্কটিকাৰ বৰফৰ ভিতৰত কিছুমান এলিয়েন আছিল বুলিও বিশ্বাস কৰে। কিন্তু বৈজ্ঞানিকসকলে এই ৰহস্যবোৰ ফাদিল কৰিবলৈ দিন-ৰাত এক কৰি পেলাই সকলো ধৰণৰ প্ৰচেষ্টাত লাগি আছে আৰু বহুত বৈজ্ঞানিকে বহু ধৰণৰ বস্তু ইয়াতে পাবলৈ সক্ষম হৈছে। আহক আজি জানো তেনেকুৱা কিছুমান কথা যিবিলাক বৈজ্ঞানিকসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। নম্বৰ 8, 2009ত এটা বস্তুই বিজ্ঞানীসকলক আচৰিত কৰি তুলিছিল। যেতিয়া বৰফৰ তলত এটা মেকুৰীৰ জীৱাশ্ম পাইছিল। এটা মেকুৰীৰ জীৱাশ্মই বৈজ্ঞানিকসকলক কিয় এনেকুৱা আচৰিত কৰি তুলিছিল? কাৰণ সেই মেকুৰীটো যিটি মেকুৰী নাছিল, সেইটো এটা কণী পৰা মেকুৰী আছিল। বিজ্ঞানীসকলে বহুতো গৱেষণাৰ অন্তত গম পালে যে সেই মেকুৰীটো প্ৰায় 2 কৰোৰ 50 লাখ বছৰ আগতে আছিল। নম্বৰ 7, 2014 চনত এণ্টাৰ্কটিকাত বৈজ্ঞানিকসকলক একদম আচৰিত কৰিব লগা মানুহৰ কিছুমান জীৱাশ্ম পাইছে। প্ৰথম আচৰিত হ'ব লগা কথাটো হ'ল যে প্ৰথম সেইটো এণ্টাৰ্কটিকাত পোৱা মানুহৰ লাওখলা আছিল আৰু দ্বিতীয় আচৰিত কৰিব লগা কথাটো আছিল যে এই লাওখলাসমূহৰ আকাৰ। সাধাৰণ লাওখলাতকৈ এই লাওখলাবোৰ দেখাত বহুত বেলেগ আছিল, কাৰণ ইহঁতৰ মাথাটো লাগাতকৈ বেছি বাহিৰত ওলাই আছিল। বিজ্ঞানীসকলে বিচাৰি উলিয়াইছিল যে এই লাওখলাবোৰ এতিয়াৰ লাওখলা নাছিল, বহুত আগৰ একদম পুৰণা চিভিলাইজেশ্যনৰ এইবোৰ লাওখলা আছিল। বৈজ্ঞানিকসকলে এনেকুৱা লাওখলা ইজিপ্ত আৰু পেৰুতো পাইছিল আৰু সেইকাৰণে বিজ্ঞানিকসকলে সন্দেহ কৰিছিল যে ইজিপ্তৰ যোনটো চিভিলাইজেশ্যন হৈছে, ইজিপ্ত চিভিলাইজেশ্যনৰ লগত এই মানুহসমূহৰ সম্পৰ্ক আছিল। নম্বৰ 6, যোৱা 50 বছৰত বৈজ্ঞানিকসকলক প্ৰায় 10,000তকৈও বেছি উল্কাপিণ্ড এণ্টাৰ্কটিকাত পাইছিল। উল্কাপিণ্ডসমূহ একোটা টান শিলৰ টুকুৰাৰ দৰে, যিবোৰ পৃথিৱীত সাধাৰণতে পোৱা নাযায়। এইবোৰ বেলেগ গ্ৰহৰ পৰা আহে। বৈজ্ঞানিকসকলে বিশ্বাস কৰিছে যে সেই পোৱা উল্কাপিণ্ডবোৰ 7 লাখ বছৰ পুৰণি। এই উল্কাপিণ্ডবোৰ কোনটো গ্ৰহ বা উপগ্ৰহৰ পৰা আহিছে এইটো কোৱা সম্ভৱ নহয়। কিন্তু 2002 চনত এণ্টাৰ্কটিকাত পৰা এটা উল্কাপিণ্ড 2015 চনত আৱিষ্কাৰ হৈছিল আৰু এই উল্কাপিণ্ডটো মংগল গ্ৰহৰ পৰা অহা বুলি বৈজ্ঞানিকসকলে বিশ্বাস কৰিছে, কাৰণ মংগল গ্ৰহত পোৱা বেক্টেৰিয়া এই উল্কাপিণ্ডটোত পোৱা গৈছে। নম্বৰ 5, এণ্টাৰ্কটিকাৰ বৰফৰ গভীৰতা প্ৰায় 5 কিলোমিটাৰ ডাঠ আৰু এই গোটেই মহাদেশখন আমেৰিকাতকৈও ডাঙৰ। বৈজ্ঞানিকসকলে এণ্টাৰ্কটিকাত এনেকুৱা কিছুমান তথ্য লাভ কৰিছিল যাৰ পৰা প্ৰমাণিত হয় যে বহুত বছৰ আগতে মানুহ এণ্টাৰ্কটিকাত বসবাস কৰিছিল। 1980 চনৰ আগতে বৈজ্ঞানিকসকলক ইয়াত ডাইনাছৰ্ছ, মজাছৰ্ছ আৰু প্লেজিছ'ৰৰ জীৱাশ্ম পাইছিল। এই জীৱাশ্মবোৰ প্ৰায় 37 ফুট দীঘল, যিটো এটা 3-মহলীয়া অট্টালিকাৰ সমান। যেতিয়া এই জীৱাশ্মবিলাকৰ হাড়বিলাক অধ্যয়ন কৰিলে, তেতিয়া গম পোৱা গ'ল যে এই জীৱাশ্মবোৰ প্ৰায় 70 লাখ বছৰ আগৰ। সেইকাৰণে বৈজ্ঞানিকসকলে বিশ্বাস কৰিছে যে 70 লাখ বছৰ আগতে এণ্টাৰ্কটিকাতো মানুহ বা তেনেকুৱা জীৱ-জন্তু বসবাস কৰিছিল আৰু তাত তেনেকুৱা বৰফৰ চাদৰ নাছিল আৰু সকলোবোৰ সেউজীয়া সেউজীয়া আছিল। নম্বৰ 4, ৱাটাৰফলটো আমি সকলোৱে দেখিছোঁ, কিন্তু এণ্টাৰ্কটিকাত টেইলাৰ গ্লেচিয়াৰ নামৰ ঠাইত এনেকুৱা এটা বস্তু আছে য'ত ব্লাড ফল হোৱা দেখা যায়। 1911 চনত টেইলৰ নামৰ এজন বৈজ্ঞানিকে এই ঠাইখিনি উদ্ভাৱন কৰিছিল। বহুত বছৰলৈকে মানুহসকলে বিশ্বাস কৰিছিল যে সঁচাকৈয়ে ইয়াৰ পৰা তেজ বৈ আহে, কিন্তু বৰ্তমান যুগৰ বৈজ্ঞানিকে ইয়াৰ ওপৰত ৰিচাৰ্চ কৰি এনেকুৱা কথা গম পালে যিটো এতিয়াও বহুত ৰহস্যকৰ।
গম পালে যে এই গ্লেচিয়াৰটোৰ তলফালে বহুত পানীৰ ভাণ্ডাৰ আছে। কিন্তু এই পানীখিনি আচৰিত কথা এইটোৱে যে এই পানীখিনি সাগৰৰ পানীতকৈ ৩ গুণ বেছি নিমখীয়া। সেইকাৰণে এই পানীখিনি বৰফ নহয়। লগতে এই পানীখিনিত পাহাৰৰ পৰা ওলোৱা আইৰণো আছে। যেতিয়া কোনো এটা ঠাইৰে এই পানীখিনি বাহিৰত ওলাই আহে তেতিয়া বায়ুত থকা অক্সিজেন আৰু আইৰণ লগ লাগি আইৰণ অক্সাইড উৎপন্ন হয় আৰু এই আইৰণ অক্সাইডৰ ৰং ৰঙা। আৰু এই কাৰণে আমি এই পানীখিনি ৰঙা দেখা পাওঁ। নম্বৰ ৩, এই ব্লাডফল গ্লেচিয়াৰৰ তলত থকা পানীৰ পৰা বৈজ্ঞানিকসকলে আৰু ৰহস্য ফাদিল কৰিল। সেই পানীৰ তলত বৈজ্ঞানিকসকলে ১৭ প্ৰকাৰৰ বেক্টেৰিয়া পালে আৰু যি বেক্টেৰিয়াসমূহ অক্সিজেন আৰু সূৰ্যৰ তাপ নোহোৱাকৈ জীয়াই থাকে। বৈজ্ঞানিকসকলে ক'ব খোজে যে এই বেক্টেৰিয়াসমূহ এনেকুৱা ঠাইত পোৱা যায়, এনেকুৱা গ্ৰহত পোৱা যায় য'ত অক্সিজেন আৰু সূৰ্যৰ পোহৰ নপৰে। কিন্তু এই বেক্টেৰিয়াবোৰ আমাৰ পৃথিৱীত কেনেকৈ আহিল এইটো এতিয়াও ৰহস্য হৈয়ে থাকিল। নম্বৰ ২, আমি জানো যে এণ্টাৰ্কটিকা বৰফেৰে আগুৰা আৰু তাত পানী কেতিয়াও কম নহয়। কিন্তু এণ্টাৰ্কটিকাত এনেকুৱা এখন ঠাই আছে যি পৃথিৱীৰ ভিতৰত অৰ্থাৎ আমাৰ এই পৃথিৱীখনৰ ভিতৰত সকলোতকৈ শুকান ঠাই, য'ত বহুত বছৰে ধৰি এতিয়ালৈকে এবাৰো বৰষুণ হোৱা নাই। আৰু এই শুকান অঞ্চলটোত প্ৰায় ২০ লাখ বছৰৰ পৰা এতিয়ালৈ বৰষুণ হোৱা নাই। এই শুকান অঞ্চলটোত বহুত জোৰকৈ বতাহ বলে, যাৰ স্পীড প্ৰায় ৩২০ কিলোমিটাৰ/আৱাৰ। বৈজ্ঞানিকসকলে বিশ্বাস কৰে যে এই বতাহৰ কাৰণে ইয়াত থকা পানীবিলাক সকলোবোৰ বাষ্পীভৱন হৈ উৰি যায়। এইখিনিতে আৰু এটা কথা এই যে এই শুকান অঞ্চলটোৰ লগত আমাৰ পৰা দূৰত থকা গ্ৰহ মংগল গ্ৰহৰ লগত প্ৰায় মিল আছে। সেইকাৰণে বৈজ্ঞানিকসকলে মংগল গ্ৰহত ৰবট পঠোৱাৰ আগতে এই শুকান অঞ্চলটোত প্ৰথমতে এখন ৰবট পঠাইছিল। নম্বৰ ১, বৈজ্ঞানিকৰ এটা দলে এণ্টাৰ্কটিকাৰ বৰফৰ প্ৰায় ১১০০ ফিট তলত এটা আচৰিত জীৱৰ জীৱাশ্ম পাইছে। এই জীৱাশ্মটো চাবলৈ বৈজ্ঞানিকসকলে লেবৰেটৰীত লৈ গৈছিল। কিন্তু আচৰিত কথা এই যে এই জীৱাশ্মটো কোনো ধৰণৰ জীৱৰ লগত মিল নাখালে। এই ভয়ানক জীৱাশ্মটোৰ দীঘল প্ৰায় ৮ ফুট আৰু এতিয়ালৈকে বৈজ্ঞানিকসকলে এই জীৱাশ্মটো কোনটো জীৱৰ জীৱাশ্ম বৈজ্ঞানিকসকলে বিচাৰি উলিয়াব নোৱাৰিলে। আপোনালোকে এই ভিডিঅ'টো নিশ্চয় ভাল পাব। যদিহে এই ভিডিঅ'টো আপোনালোকে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।